নমস্কাৰ প্ৰথমে সকলোকে সৰস্বতী পূজা আৰু আলিয়া লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ স্কুল কলেজবিলাকত সাধাৰণতে যা যোগাৰ বুলি ক'ব গ'লে সৰস্বতী পূজা বহুত আগৰে পৰা চলি থাকে আমাৰ কলেজতো সেই তেনেকেই চলিছে আজি আমি ৰাতিপুৱাৰ পৰা ইয়াতে লাগি আছিলোঁ এই অলপ দেৰি আগতে গৈ পিনে ওলাই মেলি আহিছোঁ আৰু যিহেতু আজি তিথি গোটেই দিনটোৱে পৰিছে আনকালে অলপ সোনকাল হয় এইবাৰ গধূলি 6:30 মানলৈকে পৰিছে সেইকাৰণে আমাৰ পূজা 9টা বজাৰ পৰা বহিছে আৰু চাগে অলপ সময়ৰ পাছত ভাগিবই আৰু সেয়াই আৰু তেনেকৈ আমাৰ খোৱা বোৱাও ব্যৱস্থা কৰা হৈছে কলেজতে সেইখিনিয়ে আৰু আয়োজন আমাৰ এসপ্তাহ 10 দিনৰ পৰা চলি আছে বজাৰ এইখিনি কৰাৰ পৰা ধৰি যিহেতু মই কলেজখনৰ ছাত্ৰী একতা সভাতে আছোঁ সেইকাৰণে গোটেইখিনি দায়িত্বভাৰ আমাৰ ওপৰতে মানে কলেজৰ ইনচাৰ্জসকলৰ লগতে আমাৰো আছে সেইকাৰণে আমি প্ৰায় 10 দিনৰ পৰাই প্ৰস্তুতি চলাই আছোঁ বজাৰ সামগ্ৰীৰ পৰা ধৰি গোটেইখিনি দেখা গৈছে হস্পিটেল বুলি এতিয়া সকলোবিলাক গাভৰুৱে ছাত্ৰী সাজি কাচি ভাল পায় নিজৰ প্ৰস্তুতি কিমান দিন চলিছে কিমান সময় সাজিবলগীয়া হৈছে কাপোৰ কানি চিলেকশ্যন কৰোঁতে নাই তেনেকুৱা কোনো মানে মোৰ সঁচাকৈ প্ৰতি বছৰে মোৰ মানে তেনেকুৱা কোনো স্পেচিয়েল একো প্ৰিপেৰেশ্যন চলাব লগাকৈ সময় নাপাওঁগৈ কালি চাগে থ্ৰেডিং মই ৰাতি 8টা বজাত গৈ পিনে দোকানখন বন্ধ কৰিব লওঁতে মই কৰিছোঁহে সেই তেনেকৈ মানে এই চিম্পলকৈ এতিয়া ব্লেক ব্লাউজটোতো চবৰে থাকে সেয়াই পিন্ধিলোঁ শাড়ীখনো খুব দামী নহয় সেই তেনেকৈ মা ভাগৰ আগৰ পুৰণা শাড়ী তেনেকৈ আৰু আজি এটা বিশেষ দিন 14 ফেব্ৰুৱাৰী সৰস্বতী পূজা বিশেষ আচলতে দুটা বস্তু বেলেগ বেলেগ আমাৰ অসমীয়া আমি মানুহসকলৰ কাৰণে আমাৰ অসমীয়াসকলৰ বাবে সৰস্বতী দেৱী আৰু ঠিক আমি আচলতে ভেলেণ্টাইন্স ডে বুলি ক'লে আচলতে আজিকালি আমি খুব বেছি ট্ৰল কৰোঁ কাপলছবিলাক দেখিবলৈ কিন্তু ইয়াৰো এটা বিশেষ এটা ইম্পৰ্টেঞ্চ আছে সেইটো এটা ইংলিছ কালচাৰৰ বেলেগ এটা ষ্টৰি আছে সেইটোৰ কাৰণে চ' এইটোৱে যে মই প্ৰতিটো বস্তু ৰেচপেক্ট কৰোঁ ভাল লাগিছে নাই একো প্ৰিপেৰেশ্যন নাই নাই একদম একো প্ৰিপেৰেশ্যনেই নাই পূজা মই ঘৰত কৰি আহিছোঁ ৰাতিপুৱাই ইয়াত এতিয়া কৰিলোঁ এই কথা এটা সুধো হস্পিটেল বুলি ক'লো ছোৱালীবিলাকে সাজি কাচি খুব ভাল পায় নিজৰ কিমান সময় লাগিছে সাজোতে আধা ঘণ্টা কাপোৰ চিলেকশ্যন কাৰ নিজৰ নে বেলেগৰ নাই নিজৰ আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে সৰস্বতী পূজা ভেলেণ্টাইন্স ডে বিশেষ কৰি তুলিছে সৰস্বতী পূজাটো আজি 14 ফেব্ৰুৱাৰী কি ক'বা কৰি তুলিছে কাৰোবাৰ কাৰণে যাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু দুদিনৰ কামটো একেদিনাখনে কৰিব পাৰি একেদিনাই দুদিন সময় নষ্ট নহয় ভাল লাগিছে ভাল লাগিছে ঘূৰা হ'ল নাই ঘূৰা-ঘূৰি নাই মই আহিছোঁহে এতিয়া অকণমান ফুৰা হ'ব আছে মোৰ বেষ্ট ফ্ৰেণ্ড আছে আজি আমাৰ পবিত্ৰ শ্ৰী শ্ৰী সৰস্বতী পূজা আমাৰ সকলো শিক্ষানুষ্ঠান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এই শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী আমাৰ শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ আৰাধনা কৰিছে উপাসনা কৰিছে আমি শিৱসাগৰ প্ৰেছ ক্লাবেও এইবাৰ শ্ৰী শ্ৰী সৰস্বতী পূজাভাগী আমাৰ প্ৰেছ ক্লাবৰ সকলো বিষয়ববীয়া আৰু সদস্যৰ ঐকান্তিক সহযোগিতাত আন্তৰিকতাত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই পূজাভাগীলৈ কেৱল আমাৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়া সদস্যবৃন্দ বা অথবা তেওঁলোকৰ পৰিয়ালবৰ্গই নহয় আন অতিথিসকলেও আহি ইয়াত সৰস্বতী আইৰ আশীৰ্বাদ লৈছেহি আমি অত্যন্ত ভাল পাইছোঁ আমি আশা কৰিম আজি এই পূজাভাগৰ অচিলাতে আমাৰ ৰাজ্যখন শৈক্ষিক দিশত বৌদ্ধিক দিশত আগুৱাই যাওক আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ দিশত তেওঁলোকে সকলো ফালৰ পৰা তেওঁলোকৰ উত্তৰণ ঘটক তাকে কামনা কৰিছোঁ